বন্ধুসকল মোৰ নাম শ্ৰী বিশ্বজিৎ দাস আৰু আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল মিষ্টাৰ বিশ্বজিৎ আৰু আজি মই আপোনালোকৰ ওচৰত উপস্থিত হ'লোঁ অন্য এটা ভিডিঅ' লৈ আৰু আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত ইণ্টাৰেষ্টিং হ'ব কাৰণ আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখাম যে আপোনালোকে আপোনালোকৰ মোবাইলত এটা ছেটিংছ অন কৰি আপোনালোকৰ মোবাইলটো হেং মুক্ত কৰিব পাৰে অথবা আপোনালোকৰ মোবাইলটো আপোনালোকে নমৰালৈকে কেতিয়াও হেং নামাৰে এই ট্ৰিকটো 99% মানুহে নাজানে সো আজি আপোনালোকৰ ওচৰত এই ট্ৰিকটো লৈ আহিলোঁ আৰু এতিয়া লৈ যাওঁ আপোনালোকক মোবাইল স্ক্ৰীনত আৰু মোবাইল স্ক্ৰীনত লৈ যোৱাৰ আগতে আপোনালোকক কৈ থওঁ যে আপোনালোকে যদি আমাৰ এই চেনেলটোত নতুন আহিছে তেন্তে তলত থকা ৰঙা আইকনটো চুইচটো টিপি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক তো বলক এতিয়া মোবাইল স্ক্ৰীনত যাওঁ এইটো মোৰ মোবাইলটো এবাৰ মোবাইলটো হাতত ল'ম হাতত লৈ লক স্ক্ৰীন অন কৰিম মোবাইলটো তাৰপিছত লক স্ক্ৰীন লকটো নেদেখাওঁ আপোনালোকে তাৰপিছত আপোনালোকৰ নটিফিকেশ্যন বাৰ্তা আনিব ছেটিংছ অন কৰিব ফাৰ্ষ্ট অফ অল এবাউট ফোনত যাব এবাউট ফোনত যায় ডিভাইচ ইনফৰমেশ্যন বুলি থাকিব ডিভাইচ ইনফৰমেশ্যনত যাব যাই বিল নাম্বাৰ বুলি আছে এইটো 7 বাৰ ক্লিক কৰিব এনেদৰে 7 বাৰ ক্লিক কৰাৰ পাছত তলত আহি যাব ডেভেলপাৰ অপশ্যন বুলি ডেভেলপাৰ অপশ্যনত গৈ আপোনালোকে তলত যাই থাকিব তলত 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 যাই থাকিব নহয় এইটো ফ'ৰ্চ 4XMSAA বুলি আছে নহয় এইটো ক্লিক কৰি দিব এইটো ক্লিক কৰিলে কি হ'ব আপোনালোকৰ এপছবোৰত অলপ শক্তি প্ৰদান কৰে এই যিটো ছেটিংছ হয় এইটো ছেটিংছ অন কৰি দিলে আপোনালোকে যেতিয়া গেম খেলিব তেতিয়া আপোনালোকৰ মোবাইলটো হেং নামাৰিব সো ভিডিঅ'টো বুজি পালে বুলি আশা থাকিল আৰু ভিডিঅ'টো বুজি নাপালে কমেণ্ট কৰিব আৰু আজিলৈকে বাই বাই অন্য এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই